কেনে মানে কৈছে আৰু তই মোক ইমান ভাল পা যদি তই মোক সেইটো লাগিব মানে কৈছে ঠিক আছে হ'ব মই নাজানো দেই তেতিয়া মই তেতিয়া 8 নে ক্লাছ 9ত মইনো ভাল পোৱাৰ বিষয়ে একো নাজানো তাক মই ইমান ধুনীয়াকে বুজাই কৈছো মই এনেকা তেনেকা মই বহুত সৰু আছো বহুত মই যাব নোৱাৰো সেনে বহুত কথা ক'লো তাৰপিছত কি বা হৈ গ'ল হঠাৎ তাৰ কাৰণে এনেকা পঢ়া হৈ গ'ল তাৰ লগত গুচি যাব লগা হৈ গ'ল তাৰপিছত বহুত দিন থাকিলো আমি 2 বছৰ পুৰাপুৰি আছিলো মানে তাৰ ঘৰতে নহয় এই বিয়া হোৱা নাই এনেই ভাল পোৱা 2 বছৰ ভাল পোৱা 2 বছৰ হৈছে মাজে মাজে আৰু হয় আৰু কিন্তু মোক ব্লেকমেইল কৰি আছিল কিন্তু মই গম পোৱা নাই কিন্তু টাইম পাছে ভাল পাই আছিল তাৰপিছত আৰু এনেকাকে বহুত দিন এনেকে থাকিলে থকাৰ পিছত গম পালো তাৰপিছত মোৰ দাদাহঁতে গম পালে দাদাহঁতে গম পাইছে নেকি চবখিনিয়ে গম পাইছে গম পাইছে মানে গম পালেও মোকতো গম পোৱাকে থকা নাই আৰু মই গম পালে মই যদি ভাবো দাদা গম পাইছে মোৰ লাজ নালাগিব তো দাদা মোক একো নকয় আৰু কিন্তু দাদাই এতিয়াও মোক বহুত মৰম কৰি থাকে মানে সেইখিনি মানে মনত পেলাব নিদিয়ে আৰু যি হৈছে পিছলৈ নহয় যেন সেনেকুৱা আৰু আহিলো সেইটোক এডিট থৈ গুচি আহিলো আহাৰ পিছত ইয়াক পালো সুমনক পোৱাৰ পিছত এই একে মানে কি আৰু অলপ মানে তাৰ কথা মতে থাকিলে ভাল তাৰ কথা মতে নাথাকিলে বেয়া সেনেকুৱা আৰু ইউ হৈছে তাৰ লগত 2 বাৰ নে 3 বাৰ হৈছে আৰু ইয়াৰ লগত ইমান দিন হোৱা নাই মানে ইমান মানে কি হোৱা নাই তথাপিও কিবা কৰিলি কি ইয়াত কিবা কৰিলি নাজানো 3 বাৰ নে 4 বাৰ হৈছে আৰু নাজানো টোটেল তই 10 মান কৰিলি চাগে কি টোটেল তই চাগে 10 মান কৰিলি চাগে দুইটাৰ লগতে মই আগৰটোৰ লগত কৰিছো যে মই একো নাজানো আৰু এইটোৰ লগত হৈছে কিয় ইয়াক লগত কিয় দিছিলো ভাবিছিলো ৰিয়েল লাভ কৰিছো এতিয়া যে মই তাক দিছো ইয়াক মই বিশ্বাস কৰি দিব পাৰিছো ইয়াক যে নিদিওঁ সেইটো ক'ব নিদিওঁ কথা তাক বিশ্বাস কৰি দিব পাৰিলে মোক বিশ্বাস কৰি দিব নোৱাৰে এই কথা নহয় মই এইটো কথাটো কোৱা নাই তোক এইটো কথা কৈছো টোটেল তই 10 মান কৰিলি মানে ঘৰ হোৱা 10 মান কৰিলি চাগে বোলো কি তই বোলো টোটেল 10 মান কৰিলি দুটাৰ লগতে 10 তই বোলো 10 বাৰ কৰিলি চাগে বোলো কেনেকে 10 বাৰ দুইটাৰ লগতে নহয় কেইবাৰ 6 বাৰ মান মুঠতে হৈছে মই ইমান নাজানো এতিয়া তই ৰিচেণ্ট ফিউচাৰ কেতিয়া কৰিছিলি এই বছৰত কেতিয়া কৰিছিলি কি তই 2022 চনত কেতিয়া কৰিছিলি 2022 চনত নাজানো দে এতিয়াও কৰি আছ কৰ নেকি বয়ফ্ৰেণ্ড লগত তই এতিয়াও বয়ফ্ৰেণ্ড লগত কৰ নেকি বোলো এইটো যে সুমন এতিয়া যোনটো সুমন বুলি কৈছ তই সেইটো লগত এতিয়াও কৰ নেকি চেক্স এতিয়া কৰাটোতো বাদেই মই এতিয়া লাইফ পাৰ্টনাৰ বুলিয়ে নাভাবো মই এতিয়া চব বাদ দিম মই এতিয়া